তো হেল্ল' গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল নিউ এটা ভিডিঅ' স্বাগতম। তো গাইছ আজি মানে আমাৰ গুডাউনটো উল্টা পাল্টা হৈ গৈছে। তো গাইছ মানে এই গুডাউনটো এৰি দিব, তাৰ কাৰণে গাইছ মালবিলাক গোটেই পিনে চেৰা বেৰা হৈ গৈছে। তো গাইছ চাওক, এইবিলাক মাল পাটনত থৈ পিনে নতুন এটা শ্ব'ৰুম হৈ আছে, তাত লৈ পিনে যোৱা হ'ব। তো গাইছ এতিয়া আমাৰ মালিকৰ ভাগিনটো গাইছ কাৰ্টুনত মালবিলাক সোমাই আছে, চুইচ চকেট এইবিলাক সোমাই আছে। তো গাইছ চাওক, ভিডিঅ'টো শেষলৈকে বেছি দীঘল নকৰোঁ। গুডাউনটো এৰি দিয়াৰ কাৰণ হ'ল গাইছ মানে এই গুডাউনটো মানে একদম বিৰাট বেয়া, মানে তলৰ পৰা গোটাই উৰি ধৰিছে গাইছ। মালবিলাক বহুত নষ্ট হৈছে গাইছ, বহুত নষ্ট, মানে লাইট হেডবিলাক একদম উৰিয়ে খাই দিছে গাইছ। তো গাইছ মানে আমাৰ সুমিতে এতিয়া কাম কৰি আছে, বহুত কষ্ট কৰি আছে। চাওক, এইটো আমাৰ মালিকৰ ভাগিন হয়। তো গাইছ বহুত কষ্ট কৰি আছে গাইছ। চাওক, ইয়াৰ কাৰণে এটা লাইক কৰি দিব গাইছ প্লিজ। বহুত কষ্ট কৰি আছে মানুহবিলাক, কাৰ্টুনত গৈ আছে, মানে আমাৰ গুডাউনটো চেঞ্জ হ'ব, বেলেগ হ'ব, মানে তাৰ কাৰণে আমাৰ সুমিতে এতিয়া মানুহবিলাক কাৰ্টুনত সোমাই আছে। বহুত কষ্ট হৈছে গাইছ, বহুত কষ্ট কৰিছে গাইছ ল'ৰাটো। তো গাইছ ইয়াৰ কাৰণে এটা লাইক কৰি দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তাৰ কাৰণে বহুত কষ্ট কৰিছে, ল'ৰাটোক দেখিলে মায়াই লাগে গাইছ।